নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি আপোনালোকৰ মাজত এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ' নেকি দেখি আপোনালোকে আচৰিত হ'ব। হয়, আপোনালোকে ঠিকে শুনিছে, আচৰিত হ'ব। তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, আজি আপোনালোকক এনেকুৱা এটা ভিডিঅ' কৰি দেখুৱাম বা এনেকুৱা এটা কাম কৰি দেখুৱাম যিটো কাম নেকি আপোনালোকে আগতে কোনোদিন কৰি পোৱা নাই বা আপোনালোকে এই ভিডিঅ'টো কোনোদিন দেখা নাই। এনেকুৱা ধৰণৰ ভিডিঅ' কোনোদিন দেখা নাই। আপোনালোকক আজি মই দেখুৱাম ক্ৰছ বা গ্ৰাফটিং, মানে এডাল গছত আন এডাল গছ কেনেকৈ লগাব পাৰি বা এডাল গছত আন এডাল গছৰ ফল বা ফুল কেনেকৈ লগাব পাৰি সেই বস্তুটো আপোনালোকক আজি কৰি দেখুৱাম। এডাল বগৰী গছত কোনো ধৰণৰ মেডিচিন বা সাৰ প্ৰয়োগ নকৰাকৈ কেনেদৰে ফুল বা গোলাপ ফুল লগাব পাৰি। মানে মই গোলাপ ফুল লগাইছোঁ, আপোনালোকে চাই লওক বাৰু গোলাপ ফুল। এয়া চাওক, এডাল বগৰী গছ, এডাল বহুত ডাঙৰ বগৰী নহয়, কিন্তু ইয়াত মানে ফুলটো লাগিছে। আপোনালোকে ভালদৰে চাই লওক বাৰু। দেখা পাইছে আপোনালোকে ফুল, এয়া ফুল লাগিছে, এয়া চাওক। আপোনালোকেও কৰিব পাৰিব ঘৰত। মই এতিয়া এই কামটো কেনেকৈ কৰিছোঁ বা বগৰী গছত কেনেকৈ ফুল লগাব পাৰি বা ফুল ফুলাব পাৰি সেই কামটো কৰি দেখুৱাম, আহক। এতিয়া আহোঁ আমাৰ আচল কথাটোলৈ। এই কামটো কৰিবৰ কাৰণে আমাক দুটা বস্তু লাগিব, গোলাপ ফুলৰ গছ আৰু বগৰী গছ। প্ৰথমে আমি ইয়াৰ এটা ডাল কাটি লওঁ। এয়া গোলাপ ফুলৰ মই ডাল কাটি ল'লোঁ। এনেকৈ গোলাপ ফুলৰ ডাল বা ঠানি লোৱাৰ পিছত আপোনালোকে এই ঠানিটো অলপ সৰু কৰি ল'ব। ময়ো সৰু কৰি লওঁ, চাই লওক। এয়া চাই লওক। আপোনালোকে ইয়াতে দেখা পাইছে যে এই পিছফালৰ এইখিনি অলপ চাচি ল'ব। এনেকৈ ধুনীয়াকৈ চাচি ল'ব আপোনালোকে। এয়া হৈ গ'ল, আমাৰ ঠানিটো কাটা হৈ গ'ল। এডাল হ'ল বগৰী গছডাল। ইয়াৰে আপোনালোকে মধ্যমীয়া ডাল বা ঠানি এটা বাছি ল'ব। বাছি লৈ কেনে ইয়াতে আমি গোলাপ ফুলৰ ডালটো যেনেদৰে চাচিছোঁ বা সৰু কৰিছোঁ তেনেদৰে ইয়াতে কৰিব লাগিব। মই আপোনালোকক কৰি দেখুৱাম, চাই লওক। এনেকৈ ধুনীয়াকৈ কাটি লোৱাৰ পিছত আপোনালোকে চাই লওক। এতিয়া এই গোলাপ ফুলৰ ডালটো এনেকৈ কাটিব, মাজত ফালি ল'ব। ইয়াত দুফাল কৰিছোঁ মই, দেখা পাইছে আপোনালোকে। এনেকৈ ফালি ল'ব। আমি যিখিনি ঠাইত বগৰী গছডালৰ কাটিছিলোঁ সেইখিনি ঠাইত জইন কৰি দিব। চাই লওক বাৰু। এনেকৈ জইন কৰি লোৱাৰ পিছত আপোনালোকে তাতে কাপোৰ বা পলিথিন আৰু অলপ গোবৰ আৰু মাটিৰে মেৰাই দিব। এয়া চাই লওক, মোৰ হাতত গোবৰ আৰু মাটি আছে। এতিয়া মই মেৰাই দিম, আপোনালোকে চাই থাকিব। এয়া এনেকৈ দি দিব, ইয়াতে চাৰিও চাইডে দি দিব। লগাই দিয়াৰ পিছত এনেকৈ পলিথিন এখনেৰে ইয়াতে ল'ব। ইয়াতে লৈ এনেকৈ মেৰাই দিব। এনেকৈ মেৰাই থৈ দিব। মই এতিয়া ভালকৈ দিয়া নাই। আপোনালোকে কিবা ভালদৰে বস্তু দি বান্ধি দিব পাৰে বা কাপোৰ দিব পাৰে। কাপোৰ দিলে বেছি ভাল, পানীটো ধৰি ৰাখে। কিন্তু আজিকালি ল'ৰা ছোৱালী জীয়া তিৰি হেঁপাহ কৰি থাকে, একো ধৈৰ্য নাই। আজিকালি ল'ৰা ছোৱালী জীয়া তিৰি হেঁপাহ কৰি থাকে, একো ধৈৰ্য নাই। মিয়া মানুহ হ'লে অলপ খেতি বাতি কাম কৰে। মই এতিয়া আপোনালোকক অৰিজিনেল কথাটো কওঁ। এনেকৈ গোলাপ ফুল এটা ছিঙি ল'ব। এইটো গোলাপ ফুল এনেকৈ ছিঙি ল'ব। ছিঙি লোৱাৰ পিছত আপোনালোকে তলখিনি এনেকৈ মিলাই ল'ব। মিলাই লৈ কটা দেখা পাইছে, কটাত এনেকৈ ফুলটো সোমাই দিব। কটা দেখা পাইছে, কটাত এনেকৈ ফুলটো সোমাই দিব। হৈ গ'ল। বগৰী গছত ফুল ফুলিল। কি ফুল ফুলিল? গোলাপ ফুল ফুলিল। বগৰী গছত গোলাপ ফুল। আপোনালোকে গম পালে বগৰী গছত গোলাপ ফুল কেনেকৈ ফুলাব পাৰি, কেনেকৈ লগাব পাৰি। कैसा लगा मेरा मजाक? গোলাপ ফুল। এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।